Assalamu alaikum, my YouTube family, my kitchen queens. আজি মই আপোনালোকক এটা ফেচ পেক বনাই দেখুৱাম। তো এই ফেচ পেকটো বনোৱাৰ কাৰণে প্ৰথমে ইয়াতে বিলাহী আৰু হৈছে এইটো তিয়হ গ্ৰেট কৰি লৈছোঁ আৰু তাৰ ৰসটো চেপি উলিয়াই লৈছোঁ আৰু এইটোৰে এতিয়া মই ফেচ পেক বনাম আৰু ফ্ৰিজত ষ্ট'ৰ কৰিম কাৰণ ডেইলি ফেচ পেক বনাবলৈ সময়ো নহয়, কেতিয়াবা মানে এলাহ লাগে। সেইকাৰণে মই এসপ্তাহৰ কাৰণে একেবাৰে বনাই লৈছোঁ আৰু এইটো কেনেকৈ বনাই আছোঁ এইটো আপোনালোকক দেখুৱাম। আৰু ইয়াতে ৰৈ যোৱা অংশখিনি এইখিনি স্ক্ৰাবাৰ হিচাপে ইউজ কৰিব পাৰিব। আৰু ইয়াতে বেচন আৰু চাউলৰ গুড়ি মিক্স কৰিছোঁ, সেইটো স্কিপ হৈ গ'ল। তো ইয়াতে ঢিলা হৈছে, মই আৰু অলপ বেচন চাউলৰ গুড়ি মিক্স কৰি অলপ ঘন কৰি ল'ম। ইয়াতে বেচনটো বেছিকৈ লৈছোঁ আৰু চাউলৰ গুড়ি কম লৈছোঁ। ধৰক বেচন 4 চামুচ আৰু চাউলৰ গুড়ি 1 চামুচ এনেকৈ লৈছোঁ। তো এইটো ভালদৰে মিক্স কৰি এতিয়া ফেচ পেকটো ৰেডি কৰি ল'ম। এইখিনি বস্তুৰে ফেচ পেকটো বনাম, বাকী আৰু একো নালাগে। আৰু গৰমত অইলি স্কিনৰ কাৰণে এই ফেচ পেকটো বহুতেই ভাল, মই ইউজ কৰি পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। আপোনালোকৰ যদি অইলি স্কিন হয় এইটো ইউজ কৰিব পাৰে। আৰু এই গৰমত ঘামি ঘামি মুখৰ অৱস্থা নোহোৱা হয়, সেইকাৰণে আমি ফেচ পেক লগাব লাগে। তো এই ফেচ পেকটো মই ফ্ৰিজত ষ্ট'ৰ কৰিম এসপ্তাহৰ কাৰণে আৰু এদিন এৰি এদিন মুখত লগাব পাৰিম। তো আপোনালোকেও ইচ্ছা কৰিলে এনেকৈ বনাই থ'ব পাৰে, তেতিয়াহ'লে আৰু যেতিয়া লগাবৰ সময় হ'ব তেতিয়া ফ্ৰিজৰ পৰা উলিয়াই লগে লগে লগাব পাৰিব, কোনো ঝামেলা নহয়। তো এইটো ধুনীয়াকৈ বনোৱা হৈ গ'ল, এতিয়া মই এইটো ফ্ৰিজত থৈ দিম। ইফালে এটা ডিটক্স ড্ৰিংকছ বনাইছিলোঁ, সেইটো খাম এতিয়া। এতিয়া প্ৰচণ্ড গৰম পৰিছে, জুলাই মাহ, আমাৰ শৰীৰত পানীবিলাক ঘাম হৈ ওলাই পৰে, গতিকে ঘনকৈ আমি পানী খাব লাগে। তো এনেই নৰ্মেল পানী খোৱাতকৈ ডিটক্স ড্ৰিংক বনাই খালে এইটো আমাৰ শৰীৰৰ কাৰণে বেছি উপকাৰ হয়। ইয়াত মই তিয়হ, পুদিনা, গাজৰ, তাৰপিছত বিট আৰু অলপ নেমুৰ ৰস দিছোঁ। নেমু কাটি দিব পাৰে, কিন্তু মোৰ ঘৰত যিটো নেমু আছে সেইটো যদি মই ডাইৰেক্ট পিচকৈ কাটি দিওঁ বাকলিসহ, সেইটো কিছু সময় পিছত অলপ মানে তিতা টাইপৰ হয়, সেইকাৰণে মই ৰসহে দিছোঁ, নেমু কাটি দিয়া নাই ডাইৰেক্ট। আৰু ইয়াতে চিয়া চিডছ তিয়াই থৈছিলোঁ, সেইটো মিক্স কৰি ল'ম। তো এনেকৈ ডিটক্স ড্ৰিংক বনাই খালে এই গৰমত আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰ হয়, পিয়াহো কম লাগে। আৰু পিয়াহ নালাগিলেও আমি তো পানী খাবই লাগে, যিহেতু মানে শৰীৰৰ পানীবিলাক ঘাম হৈ ওলাই যায়, গতিকে পানী নাখালে কিন্তু বহুত বেমাৰ হ'ব পাৰে আমাৰ। গতিকে আপোনালোকে এনেকৈ ডিটক্স ড্ৰিংক বনাই খাব। আৰু যদি নাখাব, মানে কিছুমানে ভালো নাপায়, খাব নোৱাৰিলেও তথাপি নৰ্মেল পানীত অলপ নেমু, অলপ নিমখ মিহলাইও খাব পাৰে, তাতে উপকাৰ হ'ব। মিঠাটো বেছি নাখাব, মিঠাটো যিহেতু আমাৰ শৰীৰৰ কাৰণে অপকাৰ, চেনি, গতিকে নেমু আৰু নিমখ মিহলাই খাব পাৰে পানীৰ লগত। ইফালে মই বেডশ্বীটটো হেণ্ড পেইণ্ট কৰি আছোঁ, আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাইছোঁ। তো ফ্লাৱাৰটো সম্পূৰ্ণ হ'ল, সেইকাৰণে ভাবিলোঁ আপোনালোকক অলপ ভালকৈ দেখুৱাওঁ। তো গোটেই মানে চাদৰটোত এনেকৈ মাজে মাজে এটা এটাকৈ ফুল হ'ব। আৰু ৰাতি অলপ অলপ কৰোঁ। আৰু চাওক, বগা কাপোৰত মানে পোক পৰুৱা আহি পৰি থাকে, বগা বস্তুৰ ওপৰত পোক পৰুৱা বেছিকৈ পৰে। তো ইফালে চিলাই কামো আছে, সেইবিলাকো কৰিব লাগিব। তো ঘৰৰ কাম কাজখিনি কৰি উঠি এতিয়া অলপ মানে চিলাই কাম কৰিম বুলি আহিছোঁ, ৰুমত সোমাইছোঁ। আৰু ইয়াতে কিছু কাপোৰ আনিলোঁ যোৱা কালি, তো সেইখিনি আপোনালোকক ভাবিছোঁ অলপ দেখুৱাওঁ। ইয়াতে টুকুৰা কাপোৰ এটা আনিছোঁ, এইটো ছাটিন ফেব্ৰিক বুলি কয়, এইটো দি স্ক্ৰাঞ্চিজ বনাম কেইটামান। আৰু এইটো ব্লাউজৰ পিচ হয়, এজনে ব্লাউজ বনাবলৈ দিছে, ইতিমধ্যে বনালোঁ। তো অলপ বেছিকৈ আনিছোঁ কাপোৰ,
তো আৰু এইটো এটা টুকুৰা কাপোৰ আনিছোঁ কাপোৰটো বহুত ভাল লাগিছিল কিন্তু বেছি নাছিল যিখিনি আছিল সেইখিনি আনিছোঁ আৰু এইটো হৈছে পেটিকোটৰ পিচ আনিছোঁ মানে মোৰ হাতত অলপ পইচা আছিল যিকেইটা মানে চিলাই কৰি পালোঁ তাৰে অলপ ফেব্ৰিক আনি থৈছোঁ কেতিয়াবা মানুহে খোজে সেইকাৰণে আৰু এইটো এটা নাইটি বনাবলৈ অৰ্ডাৰ আহিছে তো তাৰ কাৰণে আনিছোঁ ইয়াতে 3.5 মিটাৰ আছে আৰু দুটা পিচ আনিছোঁ তো বগাটো পছন্দ কৰিছে আৰু এইটো আছে এইটোৰে এটা নাইটি নহলে এটা কুৰ্তি হ'ব আৰু এইটো এটা আনিছোঁ ইয়াতে 2 মিটাৰ কাপোৰ আছে এইটো মাৰ কাৰণে এটা হিজাব বনাম এই কাৰণে আনিলোঁ তো কাপোৰটো বহুতেই ভাল এইটো দামী কাপোৰ হয় চিকেন কাৰী আৰু মাজত অলপ প্ৰিন্টও আছে মানে দেখা নাপায় ভালকে আৰু কেমেৰাত আৰু এই ফ্ৰকটো যে যোৱাকালি অলপ দেখুৱাইছোঁ আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত তো সেই ফ্ৰকটো ভাবিছোঁ ভালকে দেখুৱাও মানে মোৰ কাস্টমাৰ এজনে ফোন কৰি কৈছিলে যে ফ্ৰকটো ভালকে দেখুৱাব তো ভাবিলোঁ ভিডিঅ' কৰি একেবাৰে দেখুৱাই দিওঁ আপোনালোককো তো এই ফ্ৰকটো মানে যেটো ডিজাইন দিছোঁ এনেকুৱাকে মায়ে আমাক সৰুতে বহুত ফ্ৰক বনাই দিছিলে আমি পিন্ধিছিলোঁ তো তেতিয়া লেছ নাছিলে লেছ দিয়া নাছিলে লেছ নোহোৱাকে এনেকে কুচি দি বনাই দিছিলে আৰু ইয়াৰ হাতাটো ঘটি হাতা দিছোঁ এই হাতাটো কিন্তু বহুত ভাল লাগে সৰু বাচ্চাবিলাকক পিন্ধিলে আৰু বেছি মৰম লাগে তো ফ্ৰকটো কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আৰু ইয়াৰ বেক সাইডতো মানে একেই দুই সাইডতে একেই ধৰণে ডিজাইন দিছোঁ মানে দুইফালে পিন্ধিব পাৰিব ফ্ৰকটো মানে বেক সাইড ফ্ৰন্ট সাইড নাই দুই সাইডে একেই আৰু তলতো লেছ লগাই দিছোঁ অলপ ডিজাইন কৰি দিছোঁ যেহেতু ভাগিনী ছোৱালীটোৰ কাৰণে বনাইছোঁ এই কাৰণে মানে লেছ দি বনালে অলপ খৰচটো বেছি পৰে তে কাস্টমাৰে বনাবলৈ দিলে যেনেকে দিয়ে তেনেকে দিও আৰু তো ইফালে আৰু অলপ কাম আহিছে তো সেইখিনি আপোনালোকক দেখুৱাও ইয়াতে ব্লাউজ এটা বনাবলৈ আহিছে তো যেহেতু গাঁৱত থাকো তো অলপকে কাম আহি থাকে তো ইমান হেভি কাম নহয় তথাপি মানে চলি যায় আৰু নিজৰ পকেট খৰচটো উলাব পাৰি আৰু ইয়াতে কেইটামান কুৰ্তি বহুত কেইটা 7টা মান কুৰ্তি আহিছে কেইটা চেন লগাব লাগে মানে যাৰ কুৰ্তি তাৰ বেবী হৈছে এই কাৰণে বুকু চেন লগাবলৈ দিছে আৰু এতিয়া মই কুৰ্তিটো কাটিং কৰি আছো কাৰণ এটো মানে দিব লাগে আজি এই কাৰণে ভাবিলো সোনকালে মানে বনাই থাও তে নাইটি বনাবলৈ কিন্তু একেবাৰে সহজ বেছি টাইম নালাগে গোলটো বনাওতে অলপ টাইম লাগে আৰু বাকিখিনি সিলাওতে টাইমে নালাগে সোনকালে হৈ যায় গতি এইটো মোৰ কাটিং কৰা হৈ গল তো আজিৰ ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যদি ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু এটা লাইক দিবলৈ নাপাহৰিব কাৰণ আপোনাৰ এটা লাইকে মোৰ ভিডিওটো আগুৱাই যাবলৈ বহুত সহায় কৰে তো আজিলৈ ইমানতে সামৰিছো দোৱা কৰিব আল্লাহ হাফিজ